হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰো সকলোৱে ভালে আছে। বন্ধুসকল, বৰ্তমান জুবিন দা আমাৰ লগত নাই আৰু জুবিন দা নথকাত আমি যেন কিবা অভিভাৱক হেৰুৱাইছো, ঘৰৰ এজন সদস্য হেৰুৱাইছো, তেনেকুৱা যেন অনুভৱ হৈ আছে। মোৰ বুলি নহয়, অসমৰ প্ৰতিজন মানুহ, অসমৰ প্ৰতিটো ঘৰত এনেকুৱা অৱস্থা বৰ্তমান। বন্ধুসকল, ফেচবুকত এটা লিখনি পালো আৰু এই লিখনিটো কাৰ মই নাজানো, কিন্তু মই ভাবিলো যে আপোনালোকৰ লগত শ্বেয়াৰ কৰো বুলি, যাতে আহিব লগা যিটো প্ৰজন্ম আছে, যাতে এই প্ৰজন্মই আমি ক'ব পাৰো, আৰু যদি এই লেখনটো ফেচবুকত থাকে, যদি কেতিয়াবা পায় আৰু সিহঁতে নিজে পঢ়ি বুজিব পাৰিব যে জুবিন গাৰ্গ কোন আছিলে। লিখনটো এনেকুৱা ধৰণৰ, আমাৰ যুগনায়ক এনেকুৱা আছে। দাদাৰ শেষ নিশা, শতিকাৰ শ্ৰেষ্ঠ অসমীয়াৰ শেষ নিশা, যুগনায়কজনৰ শেষ নিশা। এয়াই হয়তো তেওঁৰ সেই মায়াবিনী ৰাতি। অসমৰ সাৰে ৰাখি তেওঁ নিজে শুই আছে গভীৰ প্ৰশান্তিত, যি প্ৰশান্তি খুব জৰুৰী আছে। আজি শুৱক, কোনেও আমনি নকৰে। লুইতৰ পাৰত আজি যে তেওঁৰ শেষ নিশা। নোহোৱা নুবুজা ঘটনা প্ৰথমবাৰৰ বাবে বহুত দেখিলো যোৱা 4টা দিনত। তাকে লিখি ৰাখো। 1 নম্বৰ, অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰৰ সদস্যৰ একেলগে অকাল মৃত্যু হোৱা দেখিলো। 2 নম্বৰ, তেওঁ কৈ যোৱা ধৰণেৰে তেওঁৰ গীত কথা সুৰেৰে প্ৰতি নগৰ, প্ৰতি চহৰ, প্ৰতি গাঁও, প্ৰতি চুবুৰী, প্ৰতিটো তিনিআলি চাৰিআলি, প্ৰতিটো অফিচ কাছাৰী, প্ৰতিখন শিক্ষানুষ্ঠানত একেজন মানুহক শ্ৰদ্ধাঞ্জলি দিয়া দেখিলো। 3 নম্বৰ, অসমখন স্তব্ধ হৈ যোৱা দেখিলো। কাকো কোনেও অনুৰোধ নকৰাকৈ সকলো ৰৈ যোৱা দেখিলো। 4 নম্বৰ, দেশ চমজি লবলৈ এখন ৰাজ্যৰ মূল ব্যক্তিজন লৰি যোৱা দেখিলো। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে আঁঠু কাঢ়ি প্ৰণাম কৰি থকাৰ বিৰল দৃশ্য দেখিলো। 5 নম্বৰ, এখন ৰাজ্য 4টা নিশা উজাগৰে থকা দেখিলো। 10 লক্ষাধিক অনুৰাগী শেষ যাত্ৰাত অংশ লোৱা দেখিলো। 7 নম্বৰ, মৃত্যুৰ পাছতো ৰেকৰ্ড গঢ়া দেখিলো। শেষ যাত্ৰাত অংশ লোৱা অনুৰাগীৰ সংখ্যা হিচাপত এছিয়াৰ বৃহত্তম ভিৰ দেখিলো। পৃথিৱীৰ ইতিহাসত সংগীত শিল্পী হিচাপত 2য় বৃহত্তম ভিৰ দেখিলো। 8 নম্বৰ, দ্য হামিং কিং অফ দ্য ৱৰ্ল্ড নামেৰে গুগলে স্বীকৃতি দিয়া দেখিলো। 9 নম্বৰ, মৃতকৰ প্ৰতি জীৱ জন্তুৰ ভালপোৱা দেখিলো। কি কুকুৰ, কি বান্দৰ, কি ঘোঁৰা, কি কাউৰী, উদণ্ড হাৰে এখন্তেক ৰৈ চকুলো টোকা দেখিলো। 10 নম্বৰ, অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা আৰু চৰকাৰৰ তত্বাৱধানত সিদ্ধান্ত লোৱা দেখিলো। 11 নম্বৰ, পাহাৰৰ সদৃশ গামোচাত গম দেখিলো, লগতে প্ৰত্যেক জনগোষ্ঠীয় গামোচা দেখিলো। 12 নম্বৰ, গুৱাহাটী বিমানবন্দৰৰ পৰা কাহিলীপাৰা পাবলৈ এখন এম্বুলেন্সক 6 ঘণ্টাৰ প্ৰয়োজন হোৱা দেখিলো। লগতে কান্দি কান্দি চলোৱা চালক দেখিলো। কান্দি কান্দি ডিউটি কৰা আৰক্ষী দেখিলো। 13 নম্বৰ, অন্য দেশৰ ৰাজকীয় প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা দেখিলো। 14 নম্বৰ, ক্ৰিকেট বলীয়া অসমীয়াই ভাৰত পাকিস্তানৰ মেচ নোচোৱা দিনটোও দেখিলো। 15 নম্বৰ, অহৰহ 4 দিন সামাজিক মাধ্যমত 100% এজন মানুহৰে কাহিনী, কথা, গান বজা দেখিলো। 16 নম্বৰ, আমি প্ৰত্যেকেই একে সময়তে ঘৰৰ মানুহৰ উচুপনি দেখিলো। 17 নম্বৰ, ৰজাবিহীন সাম্ৰাজ্যত প্ৰত্যেকৰ চকুত অনাগত ভৱিষ্যতৰ দুৰ্ভাৱনা আৰু আকাংক্ষা দেখিলো। 18 নম্বৰ, একে সময়তে মঠ, মন্দিৰ, সত্ৰ, নামঘৰ, মছজিদত শ্ৰদ্ধাঞ্জলি দেখিলো। 19 নম্বৰ, প্ৰতিজন শিল্পীৰ চকুত চকুলো দেখিলো। 20 নম্বৰ, কাৰোবাৰ মৃত্যুত চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ হোৱা দেখিলো। পৰীক্ষা পিছুৱাই দিয়া দেখিলো। 21 নম্বৰ, সকলো দল সংগঠন আৰু ৰাজনৈতিক দলসমূহ একগোট হোৱা দেখিলো। 22 নম্বৰ, ভৱিষ্যত প্ৰজন্মৰ বাবে হাত ভৰিৰ ছাপ সংৰক্ষণ কৰা দেখিলো। অন্ত্যেষ্টিক্ৰিয়া নকৰি কাৰোবাৰ দেহটো সংৰক্ষণ কৰাৰ দাবী দেখিলো। 23 নম্বৰ, বিমানবন্দৰত দেহটো আহি পাওঁতে সকলোৱে নিজৰ কৰ্তব্য এৰি জয়ধ্বনি দিয়ে প্ৰাণপণ দৌৰ দিয়া দেখিলো। 24 নম্বৰ, ট্ৰাক ৰেলী, এম্বুলেন্স ৰেলী দেখিলো। 25 নম্বৰ,
দ্য নিউ ইয়ৰ্ক টাইমছত মৃত্যুৰ বাতৰি পৰিৱেশন দেখিলোঁ। 26 নম্বৰ, বিশ্বৰ উচ্চতম বুৰ্জ খলিফাত দিয়া শ্ৰদ্ধাঞ্জলি দেখিলোঁ। 28 নম্বৰ, প্ৰতিজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ। 29 নম্বৰ, BCCI সন্মান জনাই আগন্তুক মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠান 30 ছেপ্টেম্বৰত এজন মানুহৰ জীৱনী ভিত্তিক অনুষ্ঠান ৰখা দেখিলোঁ। 30 নম্বৰ, ভ্ৰাম্যমাণ থিয়েটাৰ ৰখাই দিয়া দেখিলোঁ। 31 নম্বৰ, ৰাইজৰ দাবীত পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা দেখিলোঁ। 32 নম্বৰ, এজন ব্যক্তিৰ নামত বিশ্ববিদ্যালয় খোলাৰ পোষকতা কৰি বৃত্তি ফেলোশ্বিপ দিয়াৰ পৰিকল্পনা দেখিলোঁ। 33 নম্বৰ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিবলৈ নিদিয়াত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক মাৰপিট কৰা দেখিলোঁ। 34 নম্বৰ, আত্মহত্যা আৰু চেষ্টা দেখিলোঁ। 35 নম্বৰ, ৰেলৱে ষ্টেচনৰ ছাউণ্ড ছিষ্টেমত বিশেষ এজনৰ গান বজা দেখিলোঁ। 36 নম্বৰ, কেতিয়াও নঘটা প্ৰকৃতিৰ নানা ৰূপ দেখিলোঁ। সেই বিশেষ ব্যক্তিজনৰ আকৃতিৰ একাধিক ডাৱৰৰ চকৰা দেখিলোঁ। ওলোটা ৰামধেনু দেখিলোঁ। কেতিয়াও নেদেখা অদ্ভুত আকৃতিৰ ৰঙীন মেঘ দেখিলোঁ। ক'তো বৰষুণ নিদি কেৱল এই বিশেষ ব্যক্তিজনৰ কাষত বৰষুণ হোৱা দেখিলোঁ। 37 নম্বৰ, অসম সাহিত্য সভাই ভাৰত ৰত্ন উপাধি প্ৰদানৰ বাবে দাবী জনোৱা দেখিলোঁ। ৰ'ব আৰু ঢেৰ লিখিলোঁ। ৰৈ যোৱা বহু আশা দেখিলোঁ। আটাইতকৈ দামী সংগীত শিল্পীজনৰ অনাটন দেখিলোঁ। আটাইতকৈ চেনেহৰ সম্পত্তিৰ প্ৰতি কৰা এচাম দানৱৰ অযত্ন আৰু অৱহেলা দেখিলোঁ। কুস্বাৰ্থ দেখিলোঁ। ইমানখিনি দেখাৰ পাছত এতিয়া এটাই বাকী আছেগৈ, যাৰ বাবে আজি কাৰো চকুত টোপনি নাই। আজি যে তেওঁৰ শেষ ৰাতি, আজি মায়াবিনী ৰাতি, যি ৰাতি অসমে কেৱল তেওঁৰে ছবি দেখিছে। আমাৰ সন্তানে যেতিয়া সুধিব ইমান আটোমটোকাৰিকৈ থোৱা এইখন কাৰ ফটো, তেতিয়া এই পোষ্টটো পঢ়ি শুনাম, অনুমান কৰি ল'ব তেওঁ কোন। তেখেত আমাৰ জুবিন দা। জুবিন দা আজি আমাৰ মাজত নাই। এটাই কথা ক'ম, জয় জুবিন দা, জুবিন দা অমৰ হওক।